প্ৰিয় বন্ধু বান্ধৱী ভাই ভনীসকল, আজি আপোনালোকৰ ওচৰত মই এটা নতুন ভিডিঅ' দাঙি ধৰিম। আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে ইয়াৰ ওপৰত কমেণ্ট আৰু শ্বেয়াৰ কৰিব। এইটোৰ নাম হ'ল আনলক। আনলক এইটো কাৰণে দিছোঁ মই যে ইয়াৰ ভিতৰত একেবাৰে তলিত গৈ অলপমান পানী আছিল, লক হৈ আছিল পানীটো, য'ত নেকি কাউৰীজনী ঢুকি নাপায়, উলিয়াব নোৱাৰে তাই। গতিকে পানীটো লক হৈ থকা নিচিনা আছিল। তাই কেনেকৈ পানীটো তাৰ পৰা বুদ্ধিৰে পানীটো ওপৰলৈ আনি আনলক কৰিলে, পানীটো খুলি দিলে। খুলি দি পেলাই কেনেকৈ তাই পানীটো খালে সেইটো কথাকে আপোনালোকৰ ওচৰত মই আজি ক'ম, আপোনালোকে শুনিব। কাহিনী এটা আছে, লক্ষ্মীনাথ বেজবৰুৱাৰ গল্প এটাত আছে যে সন্ধিৰ বাহ কেনেকৈ বুদ্ধিত কাটিব পাৰি। ঠিক কাউৰীটোৱে সেইটোৱে কৰিলে। কাউৰীটোৰ এটা বুদ্ধি খেলালে যে মইতো পানী খাবই লাগিব, মোৰ পিয়াহ লাগিছে। গতিকে ওচৰতে কিছুমান শিলগুটি পৰি আছিল, তাই দেখি পালে যে শিলগুটি কিছুমান পৰি আছে। গতিকে কি কৰিলে, তাই ঠোঁটেৰে এটি এটিকৈ শিলগুটিবিলাক আনি আনি কলহটোৰ ভিতৰত এটি এটিকৈ তাই শিলগুটিবিলাক এৰি দিলে। এয়া যেতিয়া নেকি শিলগুটি গৈ পেলাই কলহটো ভৰ্তি হ'ল, ভৰ্তি হোৱাৰ পিছত পানীটো একেবাৰে ওপৰলৈকে আনলক হৈ গুচি আহিল। আগত লক আছিল, তাৰপিছত বস্তুটো খোল খাই গ'ল। তাই ওপৰলৈকে পানীটো উলিয়াই আনিলে। উলিয়াই আনি তাই হেঁপাহ পলাই পানীটো খালে, খাই পেলাই তাই নিজকে উৰি গুচি গ'ল। গতিকে সেই গল্পটোক আধাৰ লৈ পেলাই এই বস্তুটো মই বনাইছোঁ। গতিকে এই বস্তুটো বনাইছোঁ মই লাওৰ পৰা, পানীলাওৰ খোলাৰ পৰা আৰু পানীলাওৰ গুটিৰ পৰা। এইটো বনাওঁতে মোৰ প্ৰায় 10-12 দিন সময় লাগিছে, তাৰ কোনো হোৱা নাই। গতিকে এই বস্তুটোত কোনো গজাল নাই, একো নাই, আঠা, আৰু খালি ইয়াত দুডাল ৰড আছে। ৰড দুডাল এই কলহটোৰ পৰা এই কাউৰীটোৰ ভিতৰলৈকে ৰড দুডাল আছে, যেন বস্তুটো টাইট থাকে, হাৰ্ড হয়, যাতে বস্তুটো পৰি নাযায় বা ভাঙি নাযায়। ঠিক তেনেকুৱাকৈ বনাইছোঁ। গতিকে ইয়াত লাওৰ গুটিবিলাক এইটো কাৰণে ফিক্স কৰি দিয়া হৈছে যে কাউৰীজনী এনেই যদি পাখিবিলাক যদি আঁকি দিয়া হয় বা কাটি দিয়া হয় দেখিবলৈ বৰ ধুনীয়া হয়। ঠিক ইয়াততো আঁকি দিলেওতো নহ'ব। গতিকে ঠিক মই লাওৰ গুটিবিলাক একদম ধুনীয়াকৈ শুকালোঁ। লাওৰ গুটিবিলাক আগত ভাল ধৰণে একদম চাৰ্ফেৰে ধুই লাওৰ গুটিবিলাক খুব ভালকৈ শুকাই পেলাই আকৌ শুকান কেৰাহীত তাক গৰম কৰি পেলাই, যাতে তাৰ ভিতৰৰ যিটো হাঁহ বোলা বস্তু আছে, হাঁহটো যাতে গোট মাৰি যায়, আৰু সেই হাঁহটোৱে যাতে মানে সেই কোনদিন ইয়াৰ পৰা গজালি মেলিব নোৱাৰে বা ঘূণ পোকে তাক খাব নোৱাৰে, যাতে বস্তুটো শুকাই গুচি যায়। ঠিক তেনেকৈ বস্তুটো মই বনাই লৈ পেলাই ইয়াৰ ওপৰত আঠাৰে কুইক ফ্লেক্সেৰে মই বস্তুটো ধুনীয়াকৈ ইয়াতে ফিট কৰি দিছোঁ। ফিট কৰি দি পেলাই ঠিক কলহটো তেনেকুৱা ধৰণৰ ইয়াতে এইটো আনলক বুলি লিখি দিছোঁ। আনলক যে এইটো হেৰি কাৰণে কৰোণা ভাইৰাছৰ আনলক নহয়, এই আনলকটো পানীটো কেনেকৈ আনলক হ'ল, তলিত আছিল, তাৰ পৰা কেনেকৈ তাই উলিয়ালে, সেইকাৰণে ইয়াৰ নাম দিলোঁ মই আনলক। গতিকে এই ঠিক কলহটোৰ ওপৰতো, কলহটোৰ কাৰণে ডিজাইন কৰাৰ কাৰণে কলহটোৰ ওপৰতো মই কিছুমান লাওৰ গুটি এনেকৈ ফিক্স কৰি দিছোঁ। ফিক্স কৰি দিয়াৰ পিছত কলহটো দেখিবলৈ বৰ সুন্দৰ হৈছে, বৰ ধুনীয়া দেখিবলৈ কলহটো। আগত যদি এনে যদি প্লেন এৰিলোঁ হেঁতেন কলহটো দেখিবলৈ ভাল নহ'লহেঁতেন, কিন্তু কলহটোৰ ওপৰত যেতিয়া নেকি মই ডিজাইন কৰি দিলোঁ, কলহটো চাবলগীয়া কলহ হৈ পৰিল। গতিকে বন্ধু বান্ধৱী ভাই ভনীসকল, যদি মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট আৰু শ্বেয়াৰ কৰি মোক উৎসাহিত কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু ইয়াৰ পিছত আপোনালোকে কালি বা পৰহি অন্য এটা দেখিবলৈ পাব। আজিলৈকে ইমানখিনিয়ে। নমস্কাৰ, জয় আই।